ফ্ৰেণ্ডছ, যদি আপোনালোকেও মোৰ দৰে হোৱাটছআপত ফুল ডিপি আপলোড কৰিব বিচাৰে তেনেহ'লে গুগল প্লে ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰক। এপছটোৰ নাম হৈছে ন' ক্ৰপ ফৰ হোৱাটছআপ ডিপি। এই এপছটোৰ সহায়ত আপোনালোকে ফুল ডিপি আপলোড কৰিব পাৰিব হোৱাটছআপত। আৰু এয়া আপোনালোকে ইনষ্টল কৰিব লাগিব এনেদৰে। এইটো এপছ ইনষ্টল কৰিছোঁ মই। ফ্ৰেণ্ডছ, মোৰ এপছটো ইনষ্টল হৈ গ'ল। মই এতিয়া অ'পেন কৰি আপোনালোকক দেখুৱাম কেনেকৈ আপুনি এপছটোৰ সহায়ত হোৱাটছআপত ফুল ডিপি আপলোড কৰিব পাৰিব। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। তো ফ্ৰেণ্ডছ, মই এতিয়া মোৰ গেলেৰীৰ পৰা একপি ফটো হোৱাটছআপত ডাইৰেক্ট আপলোড কৰি দেখুৱাম, আৰু সেই এপছটোৰ সহায়ত একপি ফটোকে আকৌ হোৱাটছআপ ডিপিত আপলোড কৰি দেখুৱাম। তেতিয়া আপোনালোকে ডিফাৰেঞ্চটো বুজি পাব। হোৱাটছআপত ডাইৰেক্ট আপলোড কৰা ফুল ফটোকপি আপলোড কৰিব নোৱাৰি হোৱাটছআপ ডিপিত, কিন্তু সেই এপছটোৰ সহায়ত মই আপোনালোকক ফুল ফটোকপি আপলোড কৰি দেখুৱাম মোৰ হোৱাটছআপ ডিপিত। চাই থাকক। এই আপোনালোকে দেখিছে হোৱাটছআপত মই মোৰ ডিপি আপলোড কৰিছোঁ, কিন্তু ফুল ফটো আপলোড কৰিব নোৱাৰি হোৱাটছআপত। কোনো ক্ৰপ কৰিব পৰা ব্যৱস্থা নাই ইয়াত। আৰু মই এতিয়া এই এপছটোৰ সহায়ত আকৌ ফটো আপলোড কৰি দেখুৱাম। এপছটো অ'পেন কৰক আপুনি। এপছটোলৈ গেলেৰীৰ পৰা আকৌ ফটো আপলোড কৰক। গ্ৰীণ কালাৰৰ যিটো ইয়াত অপশ্যন দেখিছে তাত ক্লিক কৰি গেলেৰীৰ পৰা ফটোকপি আপলোড কৰক এই এপছটোলৈ। এপছটোত অলপ এডিট কৰিব লগা আছে। একেবাৰে ফটোকে দেখিছে ফ্ৰেণ্ডছ, এডিট কৰিছোঁ। ওপৰৰ যিটো হোৱাইট কালাৰৰ যিটো লাইন দেখিছে সেইটো অলপ অগা পিছা কৰি ফটোকপি এডিট কৰিছোঁ। আৰু এতিয়া ফটোকপি মই ছেভ কৰিলোঁ, আৰু সেই ছেভ কৰা ফটোকপি মই এতিয়া হোৱাটছআপত আপলোড কৰিম হোৱাটছআপ ডিপিত। চাই থাকক ভিডিঅ'টো ফ্ৰেণ্ডছ। এতিয়া মই সেই ন' ক্ৰপ ফৰ হোৱাটছআপ ডিপি এপছটোৰ সহায়ত এডিট কৰা ফটোকপি মই হোৱাটছআপ ডিপিত আপলোড কৰিম। এডিট কৰি যিটো ফটো মই এতিয়া অলপ আগত এডিট কৰিছিলোঁ সেই ফটোকপি আপোনালোকে দেখিছে ফুল ফটোকপি আপলোড কৰিব পৰা আছে হোৱাটছআপত। বুজি পাইছে চাগে ফ্ৰেণ্ডছ। এয়া দেখিছে মই ক্ৰপ কৰি সম্পূৰ্ণ ফটোকপি এডিট কৰিব হোৱাটছআপ ডিপিত আপলোড কৰিব পাৰিম। আৰু এনেদৰে হোৱাটছআপ ডিপিত যিকোনো একপি ফটো আপুনি আপলোড কৰিব পাৰিব সেই এপছটোৰ সহায়ত এডিট কৰি। আৰু এই দেখিলে মই হোৱাটছআপত আপলোড কৰিলোঁ, হোৱাটছআপ ডিপিত আপলোড কৰিলোঁ মই তাত এডিট কৰা ফটোকপি। আৰু এনেকৈ আপোনালোকে এই এপছটোৰ সহায়ত যিকোনো ফটো আপোনালোকে হোৱাটছআপত আপলোড কৰিব পাৰিব, হোৱাটছআপ ডিপিত আপলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল পালে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ, নতুন চেনেল হয়। আৰু ভিডিঅ'টো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক, গ্ৰুপত শ্বেয়াৰ কৰক প্লিজ। থেংকছ।